আইটেমছ। আজি মই আপোনালোকৰ কাৰণে এটা ভেজ আইটেম লৈ আহিছোঁ। মই এয়া চিলি পনীৰ বনাম। তাৰ কাৰণে মই লৈছোঁ আধা কেজি পনীৰ, এটা পিঁয়াজ, এটা কেপচিকাম, এয়া হালধি লৈছোঁ আৰু এয়া চয়া চচ আৰু চিলি চচ মিলাই লৈছোঁ। নহৰু আদাৰ পেষ্ট লৈছোঁ, দুটা কেঁচা জলকীয়া দিছোঁ আৰু এয়া মই লৈছোঁ কৰ্ণফ্ল'ৰ 2 চামুচ, ময়দা 2 চামুচ, কাশ্মীৰী মিৰ্চ পাউডাৰ, এয়া 1 কাপ তেল লৈছোঁ আৰু এয়া নিমখ লৈছোঁ। আহকচোন আমি পনীৰখিনি মেৰিনেশ্যন কৰি লওঁ। পনীৰখিনি মেৰিনেশ্যনৰ কাৰণে মই ইয়াত কৰ্ণফ্ল'ৰ আৰু ময়দাৰ মিক্সচাৰটো দিছোঁ। এতিয়া মই ইয়াত কাশ্মীৰী মিৰ্চ পাউডাৰ দিম, অলপ নিমখ দিছোঁ আৰু এয়া হালধি অলপ দিছোঁ। এতিয়া এইখিনি আমি মেৰিনেশ্যন কৰিম। মেৰিনেশ্যন কৰি 10 মিনিট ৰাখি ল'ম। এনেকৈ চিলি পনীৰ বনালে বহুত ভাল লাগে, আপোনালোকে বনাই চাবচোন। চাওক, মেৰিনেশ্যন কৰি থৈছোঁ। এয়া মই 10 মিনিট ৰাখি দিম, তাত ফ্ৰাই কৰিম। 10 মিনিটৰ পিছত আমি এতিয়া এই পনীৰখিনি ফ্ৰাই কৰি ল'ম। এয়া মই কেৰাহীত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি অলপ অলপকৈ পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰোঁতে মাজে মাজে গেপ ৰাখিব। কৰ্ণফ্ল'ৰ দিয়া আছে কাৰণে ষ্টিকি হৈ যায়, ইটোৰ পিছত ইটো লাগি যাব নহ'লে। আমি অলপ অলপকৈ কৰি ল'ম। এয়া চাওক, পনীৰখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। মই এইখিনি এটা বাউলত ৰাখি দিছোঁ। এতিয়া মই এই গৰম হৈ থকা তেলখিনিতে বাকীখিনি বস্তু বনাইছোঁ। এয়া মই পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ। এতিয়া নহৰু আদা পেষ্টটো দিম। এতিয়া মই কেপচিকামখিনি দিছোঁ। অলপমান নিমখ এড কৰিম। নিমখটো সোৱাদ অনুযায়ী দিব, আগতে পনীৰত মেৰিনেশ্যন কৰোঁতে দিয়া হৈছিল। ইয়াত মই অলপমান হালধি দিম। আৰু এতিয়া মই এইখিনি অলপমান সিজিব দিছোঁ। এয়া কেপচিকাম আৰু পিঁয়াজখিনি আধা সিজা হৈ গৈছে। এতিয়া মই ইয়াত পনীৰখিনি এড কৰি দিছোঁ। পনীৰখিনি চাওকচোন, কি ধুনীয়া কালাৰ আহিছে। ইয়াত মই এতিয়া চয়া চচৰ মিক্সাৰটো দিম। মই এয়া 2 চামুচেই দিছোঁ, বেছিকৈ দিলে বেয়া লাগে।
এয়া মই মিলাই দিছোঁ আৰু অলপ দেৰি সিজিব দিছোঁ। এয়া চাওকচোন কালাৰটো ভাল লাগিছে নহয়নে? এতিয়া মই ইয়াত কনচিষ্টেঞ্চিৰ কাৰণে অলপমান কৰ্ণফ্ল'ৰ গুলি পিনি দি দিছোঁ। আৰু এয়া লৰাই দিছোঁ ভালকৈ। এয়া চিলি পনীৰ প্ৰায় হৈ গৈছে, এতিয়া আমি পৰিৱেশন কৰিম। এয়া চাওক চিলি পনীৰ হৈ গ'ল। আপোনালোকে এবাৰ এনেকৈ বনাই চাবচোন, খুব ভাল লাগে খাবলৈ। ভিডিঅ'টো যদি পচন্দ হৈছে, ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।